বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ চিএফ ব্লগলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক এটা বস্তু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ব্লগ ভূটান পাহাৰৰ কাষতে লাগি থকা অৰণ্যবোৰ। আৰু মেনকা চাহ বাগানৰ এই সব দৃশ্যখিনি চাই লওক আপোনালোকে। এতিয়া এই মেনকা চাহ বাগানত আহিছোঁ আমি। এয়া ভণ্টিহঁতক চাহ বাগান দেখাবলৈ আহিছোঁ। এতিয়া আমি বুলি আছোঁ বাহিৰত, ভিতৰত গাড়ী সোমাব নিদিয়ে। মাহঁতে আগত যাই আছে। এয়া ভণ্টি আৰু মই বহুত দিনৰ মূৰত লগ পাইছোঁ যে সুখৰ দুখৰ কথা পাতি দুয়ে যাই আছোঁ আৰু মাহঁতে আগত যাই আছে। কুটুক কুটুককৈ বুলি আছোঁ। দুয়ো বিয়েনী মেল মাৰি মাৰি যাই আছে। চাহ বাগানৰ ৰাজহুৱা মঞ্চ চাগে ভালকৈ নাজানো। আমি চাহ ফেক্টৰীলৈ যাই আছোঁ। এতিয়া আমি বাহিৰৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। তাত কিবা গধূলি বোলে পাৰ্মিশ্যন নিদিয়ে। মাহঁতে আহি আছে, ভণ্টিহঁতে। এয়া আমি চাহ বাগানৰ ফেক্টৰীলৈ যাই আছোঁ, মেনকাটি। পাতটো মানে কোনটো ভাল কোনটো বেয়া এইটো বাছি মানে ওলাওঁ। তাৰপিছত এইটো হিচাপত মানে ৱেইট কৰি পাৰ্চেণ্টেজ এটা ওলোৱা হয়।
আমি যাই আছোঁ জীৱনত নেদেখা বস্তু এটা দেখিবলৈ লৈছোঁ আমি এয়া কি ডাঙৰ ফেক্টৰী চাওক এয়া থোপা ভেজ থোপা চিকেন থোপা নাখাওঁ যে শাওনৰ মাহ ভেজ থোপা আৰম্ভ কৰোঁ অৱশেষত আমি ঘৰ আহি পালোঁ ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব আজিলৈ বাই বাই